গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ক্ৰেজি বয়। তো মই এতিয়া আছোঁ ঘৰত, মানে আজি ৰাতিপুৱা 4টামান বজাত আহি পাইছোঁ। তো আহি দিনটো শুলোঁ, কাৰণ 2 দিনৰ পৰা কষ্ট হোৱা নাই, শান্তিকৈ ভালকৈ শুব পৰা নাছিলোঁ। সেইটো কাৰণে এতিয়া উঠিছোঁ, উঠি গা চা ধুলোঁ। তো এতিয়া মানে মায়ে কৈ আছোঁ বজাৰত গৈ পেলাই কিবা অলপ খাবৰ কাৰণে লৈ যাম, মাছ চাছ কিবা কিবি। তো ভাবিছোঁ বজাৰতো যাওঁ, মানে বজাৰৰ পৰা মোটামুটি 2 কিলোমিটাৰমান দূৰতে এখন চাহৰ হোটেল আছে। তো ভাইটিয়ে কৈ আছে, বল মানে বোৱাৰী হোটেলত গৈ পেলাই চাহ খুৱাই আহোঁ। হোটেলখনৰ নাম হৈছে বোৱাৰী হোটেল। তো সেইখন হোটেলত যাম, চাহ কেনেকুৱা বনায়, পকৰা কেনেকুৱা বনায়, কি ধুনীয়া, মানে একদম অৰিজিনেল গাখীৰেৰে চাহ বনাই খুৱাব আপোনাক। আপুনি মানে এবাৰ খালে আকৌ খাওঁ কৰি থাকিব। তো আমি মানে প্ৰায় মানে গৈ থাকোঁ তাতে চাহ খাব। তো ভাবিলোঁ আজি আৰু কি কৰোঁ, বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই। তো ভাবিলোঁ বজাৰ কৰাও হওক আৰু চাহ তাহ খোৱা হওক, মই মানে আপোনালোকক হোটেলখনো দেখুৱাব পাৰোঁ, মানে দেখুৱাম বুলি ভাবিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাছ এতিয়া পালোঁ আমি বলবলা বজাৰ। তো ইয়াৰ পৰা হোটেলখন বেছি দূৰ নহয়। তো এইখনে এখন আমাৰ মানে সৰু সুৰা বজাৰ, ইয়াতে মানে বজাৰ চজাৰ কৰিবলগীয়া হ'লে মানে ইয়াতে আহোঁ। তো চাওক আমাৰ বজাৰখন ইমান সৰুও নহয়, ইমান ডাঙৰো নহয়, কিন্তু আজি মানুহ অলপ কম, কাৰণ আবেলিকৈ বৰষুণ দিছিলে না, তো সেইটো কাৰণে মানুহ চানুহ কম। তো যিয়ে হওক, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো এতিয়া মানে গৈ আছোঁ আমি বোৱাৰী হোটেল। গাইজ ফাইনেলি আমি বোৱাৰী হোটেল পাই গ'লোঁ। ইয়াতে আমি অলপ চাহ পানী খাই কৰি কেনে ঘৰলৈ গৈছিলোঁ। গাইজ বোৱাৰী হোটেল পকৰি আৰু চাহ তামাম। আপোনালোকে ভিডিঅ'টো চাব, দোকানখন ক'ত আছে, গোদাগুৰি একদম হাই ৰোডৰ লগতে আছে। তো আপোনালোকে আহিলে মানে ওপৰৰ হেৰি বৰ্ডখন দেখিলে চিনি পাব। তো ৰখি পেলাই চাহ একাপ খাই যাব, জিন্দগীভৰ মনত ৰাখিব লাগিব, এইখিনি গেৰেণ্টি দি কৈছোঁ মই। কাৰণ মই চাহ মানে ইমান এটা ভাল নাপাইছিলোঁ, কিন্তু যেতিয়াৰ পৰা ইয়াতে একদিন চাহ খালোঁ মই, কি হ'ল, তো তেতিয়াৰ পৰা মানে কি হ'ল, তো চাহ মানে ঘৰত মই গাড়ীৰ পৰা যেতিয়া মই ঘৰত আহোঁ, মই 1 দিন 2 দিন থাকিলে মই আহোঁৱে, মানে গধূলিকৈ বা আবেলিকৈ যেতিয়া সময় পাওঁ মানে তেতিয়া আহোঁ। মানে পিছবেলা আহি বেছি ভাল লাগে, তো সেইটো কাৰণে আহোঁ, ইয়াতে চাহ খাই ভাল লাগে। তো আপোনালোকে আহিব নিশ্চয় আশা ৰাখিলোঁ। আৰু